Hello everyone, আজি একদম ষ্টেচনৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ আজি আমি যাম সৰভোগ মন্দিৰ। মাহীহঁত মাহঁত বাবুহঁতো আহিছে বাৰু বাবুহঁত। এতিয়া আমি ট্ৰেইনত যাম, ট্ৰেইনত গ'লে সুবিধা হয়, তাতে ডাইৰেক্ট নামিব পাৰি। সেইকাৰণে আমি এতিয়া সেইফালে যাওঁ। সেইফালে ৰাতিপুৱা আহিছোঁ 6টা বজাতে একদম। তো এতিয়া কি বাৰু আপোনালোকক দেখুৱাম, তাতে বহুত ধুনীয়া মন্দিৰটো। আগতেও গৈছোঁ বাৰু, 3বাৰ যোৱা হ'ব মোৰ এইবাৰে সৈতে। তো সেইকাৰণে যাওঁ, ভালো লাগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব, একদম শেষলৈকে চাব। আৰু ধুনীয়া ভিডিঅ' আহিব আজি, কুকিং ব্লগ নহয়, ধুনীয়া এটা ট্ৰিপ ব্লগ বুলিয়ে কওঁ। সেইকাৰণে ব'লক এতিয়া গৈ দেখুৱাওঁ। এয়া হৈছে আমাৰ মা আৰু এয়া হৈছে মাহী। হাই। আমি আহি পালোঁ ষ্টেচনৰ পৰা। আমি এতিয়া খোজকাঢ়ি আহি আছোঁ মন্দিৰলৈ, গাড়ী লোৱা নাই আৰু। বেছি দূৰো নহয়, ওচৰে হয়। তো সেইকাৰণে আমি খোজকাঢ়ি আহি আছোঁ, ভালো লাগে। বহুত মানুহ আহিছে আৰু বা মন্দিৰত কিমান মানুহ হয় ঠিক নাই আৰু। এতিয়া আহি পালোঁ, এতিয়া গৈ থাকোঁ মন্দিৰলৈ। মন্দিৰ আমি শ্ৰী গৰখীয়া গোসাঁই থান। পিছফালেদি আহিলোঁ যে আমি, সেইফালে আগফালে হয়, বাট আমি পিছফালে এইটো ৰাস্তাৰে আহিলোঁ যে, সেইকাৰণে আগতে পুখুৰীটো পাইছোঁ বাৰু। আহিম বাৰু পুখুৰীটোলৈ। তাকে সদায় ভালে ভালে ৰাখক। বঢ়িয়া দেৰি হ'ব বাৰু আমাৰ যাওঁতে। আমাৰ ট্ৰেইন আছে 2টামান বজাত ট্ৰেইন আছে আৰু। তেতিয়া আৰু এইখিনি থাকিম আৰু ভাল লাগিব মন্দিৰতে ভোগ চোগ খুৱাই আৰু গোটেইখিনি। চাবি পুখুৰীটো আমাৰ হৈ গ'ল দৰ্শন লোৱা। এতিয়া আমি পুখুৰী চাব আহিছোঁ। এইটো বহুত ভাল লাগিলে। ভিতৰত পাছে মোবাইল নিব নিদিয়ে বাৰু এতিয়া। আৰু আমাৰ দেৰি আছে বাৰু, ট্ৰেইন আহিব আমাৰ 1:30-2টা বজাত। এতিয়াই 9:30 বাজিছে। ইয়াতে থাকিম আৰু ইয়াতে ভোগ চোগ খুৱাই বহুত কম পইচাতে মানে তেওঁলোকে ভোজন মানে কৰোৱাই আৰু সেইটো ভাল লাগে। তো সেইকাৰণে এতিয়া আৰু এইখিনি সময় থাকোঁ ইয়াতে, ফটো চটো উঠোঁ। বহুত ধুনীয়া পুখুৰীটো, আৰু এতিয়া গামোচা দিব লাগে, মানে কিবা মনৰ কামনা পূৰ্ণ হয় বুলি কয় গামোচা বান্ধিলে। সেইকাৰণে আৰু ঠাণ্ডা লাগি দেখুৱাই কি বস্তু মই তাৰে মন্দিৰৰ পৰা অহাৰ পাছত ভিডিঅ' কৰা নাই, গাটো অকণমান বেয়া আছিলে। অলম'ষ্ট তাকে এসপ্তাহ হ'ব আৰু মই ভিডিঅ' মানে সেইটোৰ পাছত ভিডিঅ'ই বনোৱা নাই। মানে শ্বৰ্টছ ভিডিঅ' দি আছোঁ বাৰু, কিবা কিবি বনাইছোঁ, বাট লং ভিডিঅ' মই তেনেকৈ মানে বনোৱাই নাই আৰু। তো এতিয়া ভাবিছোঁ আজি মোৰ মানে বিৰিয়ানী খাব বহুত মন গৈ আছে। তো সেইকাৰণে ভাবিছোঁ যে দোকানৰ পৰা কিনি আনাতকৈ নিজে ঘৰতে খাব পাৰিম। যিখিনি দামত পাম তাতকৈ আমি দুসাঁজ খাব পাৰিম। তো সেইকাৰণে অকণমান কৃপণালি কৰি এতিয়া বজাৰলৈ যাওঁ, অকণমান চিকেন লৈ আহোঁ। আৰু এইফালে বহুত গান বাজি চলি আছে, মানে আমাৰ কাষতে কাইলৈ বিয়া। তো সেইকাৰণে পূৰা এনজয় কৰি আছে আৰু গান চান বজাই তেওঁলোকে। তাৰপাছত এতিয়া আৰু বজাৰলৈ যাওঁ, মাংসখিনি ফাৰ্ষ্ট লৈ আহোঁ, তাৰপাছত বিৰিয়ানীটো বনাম। একদম মানে ওৱান পট মিল এটা বনাম আৰু মানে
একদম ভেজাল কৰিব একদম মন নাই, একদম মানে পটাপট বনাই খাম আৰু মানে বহুত মানে একদম পূৰা বহুত ষ্টেপ বাই ষ্টেপ ইমান আৰু কৰি নাথাকোঁ, জাষ্ট ওৱান পট এটা বনাম, কেনেকৈ বনাম ৰেচিপিটো শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া বজাৰৰ পৰা গৈ আহোঁ। এতিয়া একদম পূৰা পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, বজাৰৰ পৰা আহিলোঁ। এতিয়া ফাৰ্ষ্ট মই মানে এয়া মাংসখন জুইতে বনাম। এতিয়া প্ৰথমতে মই বেৰিষ্টাখিনি মানে পিঁয়াজখিনি অলপমান ভাজি লওঁ, বেৰিষ্টা বেৰিষ্টা নহ'লে হ'বনে, তেল দি দিওঁ। ইয়াতে পিঁয়াজ দি দিছোঁ। এতিয়া ইয়াৰ বেৰিষ্টাখিনি মই ভাজি ল'লোঁ পিঁয়াজখিনি। তাৰপাছত এতিয়া মই সেইখিনি তেলতে ভাজিম, যিহেতু মাংসখিনিতো অকণমান তেল আছে। এতিয়া দিম ইয়াতে গৰম মছলা, জিৰা, দালচিনি দুটামান, কি হয় কয় এইটো, জালুক আৰু লং আৰু ইলাচি দুটামান লৈছোঁ। এতিয়া এইখিনি দিম আৰু তেজপাত দুটা দিম ফ্লেভাৰৰ কাৰণে, আৰু বিৰিয়ানী মছলা ব্যৱহাৰ কৰিম। বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ, অকণমান ৰেড চিলিটো কৰিম অকণমান কালাৰৰ কাৰণে। তো সেইখিনিয়ে। তো এতিয়া এইখিনি ফাৰ্ষ্ট মই কেৰাহীতে বনাই লৈছোঁ মাংসখিনি। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিলোঁ, পিঁয়াজখিনি ভাজি লৈছোঁ, একদম চিম্পুলভাৱে বনাম। মানে মাংসখিনি কেৰাহীতে বনাই লৈছোঁ, বাকী পাছত কুকাৰত দি দিম। মই এক্সট্ৰাকৈ আৰু চাউলখিনি মানে সিজোৱা নাই আৰু। এতিয়া 9টাও বাজিছে, বিৰিয়ানীৰ মানে কি বিৰিয়ানী খাব মন যায় আছে, বাট ইমান কষ্ট কৰিব মন নাই, সেইকাৰণে ওৱান পট ৰেচিপি এটা কৈছোঁ যে ওৱান পট ৰেচিপি এটা বনাই দিম। তো ফাৰ্ষ্ট মাংসখিনি এনেই চিম্পলকৈ ইয়াতে ভাজি লওঁ আৰু, বাকী তাতেতো পানী নিদিওঁ ইয়াতে, তাতে ভাজি লৈ পেলাই নহয় অকণমান পানী দিম বাৰু, অকণমান দিব লাগিব, গ্ৰেভি হিচাপত সেই কৰিব লাগিব ন, তাতে লেয়াৰিং কৰিব লাগিব। তো সেইকাৰণে বাকী মছলা হিচাপে অকল বিৰিয়ানী মছলা দিম আৰু অকণমান চিকেন চাওঁ আৰু কি দিওঁ। এতিয়া ইয়াতে দিছোঁ এইখিনি অকণমান ভাজি, আদা নহৰু পেষ্ট এইখিনি। তাৰপাছত দিম অকণমান জিৰা গুড়ি, এয়া দিছোঁ ধনিয়া গুড়ি, অকণমান দিছোঁ এয়া ৰঙা জলকীয়াৰ গুড়ি। এইখিনি মছলাই এতিয়া আৰু ভালদৰে অকণমান ভাজি পানী দি দিম আৰু, ইমান আৰু দেখুওৱা নাই, কাৰণ মই আগতেও চিকেনৰ ৰেচিপি দি থৈ দিছোঁ। এইটো চিম্পলভাৱে বনাইছোঁ, একো মানে তামঝাম নাই আৰু, সেইকাৰণে মই চিম্পলভাৱে বনাইছোঁ কাৰণে একদম ৰেচিপি দিয়া নাই। এতিয়া এইখিনি ভাজি অকণমান গ্ৰেভি টাইপ কৰি তাৰপিছত আৰু কুকাৰত দি দিম, সেইখিনি দেখুৱাম বাৰু, বাট ইমান আৰু প্ৰপাৰ ৰেচিপি দিয়া নাই। অকল জলকীয়া দিলোঁ আৰু তেলত অকণমান চেনি দিছিলোঁ কালাৰৰ কাৰণে আৰু আহিবৰ কাৰণে। তো সেয়াই। এয়া আমাৰ মাংস হৈ গ'ল, একদম কি ধুনীয়া কালাৰ এটা আহিছে মানে। এতিয়া মই এইটো কুকাৰত দিম, এইটো তাতে মই মাংসখিনি দি দিম গোটেইখিনি। এতিয়া দিম ইয়াতে চাউল, এতিয়া দিম ইয়াতে বেৰিষ্টাখিনি, দিছে পুদিনা, আৰু দিছোঁ এয়া মান ধনিয়া, কণী দিব পাৰিলোঁ, বাট কণী নিদিলোঁ আৰু মই, কাৰণ যিহেতু ৰাতি আৰু ইমান খোৱাটো সম্ভৱ নহয়, কণীয়ে মাংসই খোৱাটো বেয়াও বাৰু। ইয়াত দিছোঁ দুটা জলকীয়া। এতিয়া দিছোঁ পানী, হিচাপ কৰি দিছোঁ আৰু মই, মাংসখিনিতো সিজি আছে, যা চাউলখিনি সিজিব লাগে, পোলাওৰ নিচিনা আৰু বহুত বেছিও দিব নালাগে। চাউলখিনি ধুবলৈ হ'ল। এতিয়া দিছোঁ ইয়াতে বিৰিয়ানী মছলা, শেষত দিছোঁ মই অকণমান, এইখিনি মিক্স কৰি দিছোঁ, জাষ্ট বিৰিয়ানী মছলাখিনি। নিমখ মই মাংসত একেলগে দিয়ে দিছিলোঁ বাৰু হোৱা কৰি। এতিয়া আৰু হুইচেল মাৰি মিডিয়াম ফ্লেমত এটা চিটি মাৰিব দিম, তাৰপিছত ৰেডি আৰু আমাৰ বিৰিয়ানী।
হৈ গ'ল আমাৰ বিৰিয়ানী মই মিডিয়াম ফ্লেমত 2টা চিটি মাৰিলোঁ কি ধুনীয়া যে এটা গোন্ধ ওলাইছে মই ঘি নিদিলোঁ বাৰু মানে মায়ে কৈছে আৰু অলৰেডি তেল বহুত হৈছে মাংসখনতো তেল আছিলে তো সেইকাৰণে ঘি দিব নালাগে মই নিদিলোঁ এতিয়া এইখিনি খুলিম আই হোপ ফিংগাৰ ক্ৰছ ভাল হৈছে খাবলৈ খাবলৈতো ভাল হয় বাৰু চিকেন আছে যিহেতু এনেও ভাল লাগে চিকেন আইটেমবিলাক বাট তথাপিতো এতিয়া লেটছ চি মানে বিৰিয়ানী বুলি কি ক'ম আৰু পোলাও বিৰিয়ানী যি নাম হয় হ'ব আৰু বাট এতিয়া আমি খাওঁ টেষ্ট কৰিম তাৰপিছত জনাই আছোঁ বাছ খুলি লওঁ এতিয়া মা এতিয়া ফাৰ্ষ্ট মই উলিয়াই লওঁ প্লেটত আটা হৈছে মই সজাই ল'লোঁ এনেকৈ এয়া হৈছে চিকেন গ্ৰেভি অকণমান মই দিছিলোঁ মানে সজাই ল'বৰ কাৰণে এতিয়া খাই লওঁ টেষ্ট কৰি লওঁ তাৰপিছত জনাই আছোঁ কৰি চাওঁ মায়ে খালে অলৰেডি কেনে হৈছে আলচিমাৰ মাৰ মুখত মাতে নোলায় ধুনীয়া হৈছে চাউলকেইটা এটা হৈছে আৰু পুৰা বিৰিয়ানী খোৱা যেনে লাগিছে আৰু সহজে যদি বনাব খোজে কোনোবাই এনেকৈ বনাই খাব পাৰে বহুত বেছি টেষ্টি হৈছে মাষ্ট ট্ৰাই ৰেচিপি আৰু ভাল হৈছে এতিয়া আমি খাওঁ আশা কৰি ভাল পালে ভিডিঅ' দিম যদি এনেকৈ বনাই খোৱা নাই কোনোবা খাব আজিলৈ আহিছোঁ আগলৈ এটা অন্য ভিডিঅ'তে নতুন ভিডিঅ'তে লগ পাম আজিলৈ বাই গুড নাইট বাই 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 গুড নাইট